নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নৱৰাত্ৰি বা বিশেষকৈ দুৰ্গা পূজাৰ সময়ত কোনবোৰ গছৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব জানিলে আহক। আৰু সেই গছবোৰৰ কি উপায় বা কেনেকৈ লগালে কি হয় সম্পূৰ্ণ জানিলে আহক। তেন্তে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি আপোনাৰ ঘৰত তুলসীৰ গছ নাই তেনেহ'লে নৱৰাত্ৰিৰ যিকোনো এদিনত বা দুৰ্গা পূজাৰ সময়ত তুলসী গছ এডাল আনি ঘৰত ৰুৱক আৰু পুৱা গধূলি এগছি বন্তি জ্বলাওক। এনে কৰিলে আপুনি বহুত সুফল পাব তথা মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ পৰিয়ালৰ ওপৰত থাকিব। যদি আপোনাৰ ঘৰত শেৱালি ফুলৰ গছ নাই তেনেহ'লে শেৱালি ফুলৰ গছ এডাল ৰুবলৈ চেষ্টা কৰিব। এনে কৰিলেও বহুত শুভ হয়। যদি আপুনি বটগছৰ পাত এটাত স্বস্তিক বনাই সেও হালধিৰে আৰু সেই পাতটো যদি পূজাস্থলত থৈ দিয়ে আপোনাৰ ঘৰত, তেনেহ'লে আপোনাৰ ঘৰৰ প্ৰতিটো ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। ঘৰত যদি আপোনাৰ কলগছৰ গছ আছে তেনেহ'লে সেই কলগছৰ গুৰিত 9 দিন আপুনি জল অৰ্পণ কৰিব, লগতে বৃহস্পতিবাৰে কেঁচা গাখীৰ ঢালিব। এনে কৰিলে আপুনি মা দুৰ্গাৰ আশীৰ্বাদ সহজে লাভ কৰিব আৰু আপোনাৰ ধন বৃদ্ধি হ'ব। যদি আপোনাৰ ঘৰত ধতুৰা ফুল নাই, ধতুৰা ফুল আজি এডাল আনি লগাব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।